কবিতাৰ শিৰোনামা অভিমানী এখনি উকা কাগজ। কথা আৰু আবৃত্তি ঋষিকেশ দাস। লিখিবলৈ বুলি কাগজখন লৈছিলোহে মাত্ৰ, কিছুমান স্মৃতিয়ে আকৌ বৰকৈ আমনি কৰিব ধৰিলে, যিবোৰ হয়তো কেতিয়াও পাহৰিব নোৱাৰিম। সঁচা কথা ক'বলৈ গ'লে মই নিজেই পাহৰিব নোখোজোঁ। পাহৰিমনো কেনেকৈ, যেতিয়া প্ৰতিটো ক্ষণ তোমাৰ নামৰ আছিল। তুমি শব্দটোৰ মাজত যেন কেৱল তোমাকেই বিচাৰি পাইছিলোঁ। প্ৰতিটো দিন তোমাৰ নামত আৰম্ভ হৈ কেৱল তোমাৰ নামতে শেষ হৈছিল। এই যে তোমাৰ মনত আছেনে নাই নাজানো, মোৰ কিন্তু এতিয়াও মনত আছে। মোৰ ওচৰত যে বৰ অভিমানী হৈ পৰিছিলা তুমি, আৰু মই মৰমেৰে তোমাৰ অভিমানবোৰ ভাঙিছিলোঁ। ৰ'দ বৰষুণতো তোমাক লগ পোৱাৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছিলোঁ। জোনাক নিশা তৰা জললৈ চাই তোমাক লৈ সপোন ৰচিছিলোঁ। মোৰ অভিমানবোৰো যে অলপ বেলেগ আছিল। বুকুখন অভিমানী হৈ উঠিলোঁ, তোমাৰ আগত কেতিয়াও প্ৰকাশ কৰা নাছিলোঁ। আচলতে তোমাৰ কাজলখনৰ দুচকুৰ চাউলত সকলো পাহৰি গৈছিলোঁ। সঁচাকৈ যে কি ভাল লগা আছিল ন, ইমান অভিমানেৰে ভৰা আমাৰ মৰম ভালপোৱাবোৰ। কিন্তু হঠাৎ ক'ৰবাৰ পৰা এজাক ধুমুহা আহিল, অভিমানবোৰ যেন ক'ৰবাত হেৰাই থাকিল। ভালপোৱাবোৰত ঠেহ লাগিব ধৰিলে, আৰু সেই তুমি শব্দটো ধীৰে ধীৰে উদাসীন হ'বলৈ ধৰিলে। মাথো থাকি গ'ল কিছুমান স্মৃতি আৰু স্মৃতি। ঘড়ীত ঘণ্টাটো বাজি উঠিল, লগে লগে উচপ খাই উঠিলোঁ। চাওঁ যে নিশা 12 বাজিল। আৰে কাগজখনচোন উকা হৈয়ে ৰ'ল। কলমটোও থমকি ৰ'ল। হয়তো সিহঁতেও বুজিছে মোৰ ভগ্ন হৃদয়ৰ ব্যথা। বহুদিনৰ মূৰত কিবা এটা লিখিম বুলি ভাবিছিলোঁ, কিন্তু নাই, একোৱেই লিখিব নোৱাৰিলোঁ। আজিলৈ আৰু একো লিখাৰ অৱকাশো নাই। অৱশ্যে লিখিমেই বা কিহকনো। অনুভূতিবোৰ কোনোবাৰ সৈতে গুচি গ'ল যে। উকা কাগজখনলৈ চাই মাথো থমকিয়াই ৰ'লোঁ।